নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মুৰিঘণ্টা। প্ৰথমতে মই মগু দালিখিনি ভাজি আছোঁ শুকানে। এটা বাতি লৈছোঁ, বাতিত সেয়া পানী অলপ দি লৈছোঁ। এই পানীখিনিত সেই ভজা মগু দালিখিনিহঁত দি দিম। মগু দালিখিনি অলপমান সময় পানীত ভিজ খাব দিম। ভিজ খোৱাৰ পিছত মই বনাবলৈ আৰম্ভ কৰিম। আমাক লাগিব এতিয়া অলপমান পিঁয়াজ, আদা নহৰু থেঠেলি লোৱা, শুকান জলকীয়া, লং, ডালচেনি, ইলাইচি, তেজপাত, এই গোটেইখিনিহঁত মই কাটি ল'লোঁ। এতিয়া এটা লৈছোঁ মুৰিঘণ্টা বনাবলৈ মাছৰ মূৰ। আমি যিহেতু দুজন মানুহ, এতিয়া কেৰাহী এখন পাতি ল'লোঁ। পাতি লৈ তাত তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই মাছৰ মূৰটো আকৌ এবাৰ ভাজি ল'ম। আগতে ভাজি থৈছিলোঁ যদিও অলপমান মচমচীয়াকৈ ভাজি ল'ম। তাৰপাছত এতিয়া তেজপাতটো দি দিলোঁ তেলত, শুকান জলকীয়া দুটা দি দিলোঁ, লং, ইলাচি, ডালচেনিখিনিও দি দিলোঁ। এতিয়া অকণমান লৰাই লোৱাৰ পাছত পিঁয়াজখিনি দি দিম। পিঁয়াজ দিয়াৰ পাছত অলপমান লৰাই লৈ পিঁয়াজখিনি অলপমান বাদামী কালাৰ হোৱালৈ থৈ তাৰপাছত মই তাত মছলাখিনি এড কৰিম। এতিয়া আদা নহৰু পেষ্টটো দি দিছোঁ। তাৰপাছত মই দিম অলপমান ৰেড চিলি, অলপমান জিৰা পাউডাৰ, আকৌ মিক্স কৰি ল'ম ধুনীয়াকৈ। মিক্স কৰাৰ পাছত এনেদৰে মিক্স কৰিম। অলপমান পানী দি দিছোঁ এতিয়া মছলাখিনি আৰু পিঁয়াজখিনিৰ সৈতে মিহলি হ'বলৈ। তাৰপিছত অকণমান নিমখ দি দিছোঁ, অকণমান হালধি দি দিম। এয়া হালধি দি দিছোঁ। এনেদৰে মিক্স কৰি দিলোঁ। এতিয়া মই আকৌ মাছৰ মূৰটো দি দিলোঁ। মাছৰ মূৰটো এনেকৈ হেতাৰে মই ভাঙি দিবলৈ চেষ্টা কৰিছোঁ। হেতা পাতেদি যিমান পাৰি ভাঙি দিছোঁ। আমি দুজন মানুহৰ কাৰণে অলপমানে বনাইছোঁ, বেছি বনোৱা নাই। এতিয়া মই লাহেকৈ অলপমান ভাজি হোৱাৰ পাছত মগু দালিখিনি দি দিলোঁ। মগু দালিখিনি অলপমান ভিজ খালে এতিয়া লৰাই পকাই দিছোঁ অলপমান। এতিয়া পানী দি দিলোঁ। মই মুৰিঘণ্টা বহুত ইজি প্ৰচেছত বনাবলৈ চেষ্টা কৰোঁ। এতিয়া ঢাকনি লগাই দিলোঁ। ঢাকনি লগাই অলপমান উতলিব দিলোঁ। এতিয়া আকৌ উদঙাই চাইছোঁ কিমান হৈছে, আৰু অলপ সময় লাগিব, প্ৰায় হৈছেগৈ আৰু। এয়া দেখিছেনে মগু দালিখিনি গোটেই সিজি গ'ল। এতিয়া লাষ্ট টাইম অলপমান ঘি দি দিলোঁ। আপোনালোকে ঘি বা বাটাৰ দি দিব পাৰে। ঘি দিলে গোন্ধটো অলপ ভাল হয়। এয়া আমাৰ লাষ্টত মুৰিঘণ্টা ৰেডি। আপোনালোকে মোৰ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।